মাছ বাছি আছোঁ ফিচাৰী মাছ ঘৰতে ধৰা ইয়াৰ বিলাহীৰ লগত জোল বনাম আজি পিঁয়াজটো কাটি লৈছোঁ আৰু কেৰাহীটো গৰম হৈছে এনেদৰে মাছৰ জোল বনাই খাবলৈ খুব ভাল লাগে ঘৰৰ মাছ তাতে বজাৰৰ পৰা কিনাও নহয় এয়া তেল গৰম হৈ গ'ল পিঁয়াজটো ভাজা হৈ গ'ল এতিয়া মাছখিনি দি দিওঁ খাবলৈ বঢ়িয়া হ'ব অলপ বইল টাইপৰ বনাই দিম বইল বনালে অলপ খাবলৈও ভাল হ'ব আৰু আমাৰ শাহু য়ঙে খাই ভাল পাব বইল বনালে ইয়াৰ হালধি দি দিছোঁ এতিয়া আদা ৰচুন দি বনাম আৰু এনেদৰে বনাই খালে ভাল লাগে আমাৰ ইমান ধুনীয়া ঘৰ নহয় এয়া চাংঘৰ আৰু এনেদৰে আমাৰ দেউৰীসকলৰ এনেকুৱা চাংঘৰে থাকে নিমখ দি দিছোঁ সোৱাদ অনুসৰি পানী দি দিছোঁ বইল বনাইছোঁ সেইটো কাৰণে অলপ পানী দি দিছোঁ সেইটো কাটি লৈছোঁ মাছখিনি বইল হয় মানে বিলাহীটো কাটি লওঁ আমি মানুহ কমকৈ আছোঁ সেইটো কাৰণে কমকৈ বনাইছোঁ আদা ৰচুন খুন্দি লওঁ মাছটো উতলি আহিছে এতিয়া আদা ৰচুনো দিবলৈ হ'ল সেয়ে খুন্দি লওঁ এতিয়া এয়া গোটা ৰচুন এয়া কোমলীয়া কোমলীয়া গাঁৱলীয়া গোটা ৰচুন দেই এয়া ধুনীয়াকৈ উতল আহিছে ইয়াত এয়া ধুনীয়াকৈ গোটা গোটাকৈ মাছ উতলি আহিছে ইমান ধুনীয়া আৰু এতিয়া এই বিলাহীখিনি দি দিম ইয়াত এতিয়া বিলাহী দিছোঁ আৰু এতিয়া ঢাকন দি অকণমান সময় উতলাই দিম ইমান ধুনীয়াকৈ উতল আহিছে ঘৰুৱা মাছ সদায় বজাৰৰ পৰা কিনি খোৱাতকৈ নিজৰ ঘৰৰ মাছ হ'লে বেছি সোৱাদ হয় আৰু খাবলৈ ভাল লগা হয় ইয়াত অকণমান মই আদা ৰচুন খুন্দা দি দিছোঁ আৰু ইয়াৰ জুতিটো বেলেগ আদা ৰচুন দিলে চেণ্টটো বেছি ভাল হয় বেলেগ মছলা দিয়াতকৈ সাধাৰণতে আদা ৰচুন দি খোৱাই ভাল আদা ৰচুন আৰু ইয়াত ধনিয়া দি দিম আৰু এইখিনি দিম ইমান ধুনীয়া সোৱাদ গোন্ধ আহিছে আৰু দেখিবলৈও ভাল লগা হৈছে চাওকচোন কি ধুনীয়া মাছ ঘৰৰ লোকেল মাছ ধুনীয়াকৈ উতল আহিছে মোৰ ধনিয়া দিবলৈ হ'ল এতিয়া বাৰীৰ পৰা অকণমান ধনিয়া ছিঙি আনোগৈ বুঢ়া হ'লগৈ ফুলো ফুলিলে এয়া চব ফুলো ফুলিলে ইয়াৰ
কিন্তু তাৰ মাজতে দুই এডাল ছিঙি লৈছোঁ। হৈ যাব এয়া মোৰ হাঁহ গুৰি দেই ৰং হয়। ধনিয়াখিনি ভালকৈ টুকিয়াই লৈছোঁ ইয়াত লওঁ অকণ বালি বালি লাগি আছে। এয়া হৈ গ'ল। এতিয়া অকণমান ধনিয়াটো দিলোঁ ইয়াতে। ঘৰৰ ধনিয়া ইমান ধুনীয়া গোন্ধ। ঘৰত নিজে বাৰী কৰি ল'লে ধনিয়াৰ গোন্ধটোৱে বেলেগ। বজাৰৰ ধনিয়া গোন্ধই নাথাকে, কিন্তু ইমান ধুনীয়া গোন্ধ ওলাইছে এতিয়া ধনিয়া। এয়া চাওক হৈ গ'ল চব্জি ৰেডি। এতিয়া আৰু হৈ গ'ল টুপটুপীয়া। এনেদৰে বইল বনাই খালে স্বাস্থ্যৰ কাৰণেও ভাল। ইমান সোৱাদ লৈছোঁ, নিমখ খুব বঢ়িয়া হৈছে। আদা ৰচুনৰ গোন্ধ, ধনিয়াৰ গোন্ধ বা বঢ়িয়া। জ্বলা সৰহকৈ দিছোঁ। ৰেডি হৈ গ'ল। এতিয়া আৰু এইটো আমাৰ মোৰ ভিডিঅ'টোত যদি আপোনালোকে নতুনকৈ চাইছে বা মোৰ চেনেলটো নতুন হয়, তেনেহ'লে যিসকলে চাইছে সেইসকলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু এনেদৰে যাতে মই ভিডিঅ' বনাই যাব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক মৰম চেনেহ দি যাব। লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।